তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ বাৰু মোৰ ভালেই আছোঁ। আশা কৰোঁ আপোনালোকৰ নিশ্চয় খবৰ ভাল। আৰু যিহেতু বিহুৰ বতৰ, নিশ্চয় খবৰটো আপোনালোকৰ ভালেই হ'ব। মানে বহুত দিনৰ মূৰত আকৌ ওলাই আহিছিলোঁ খোজ কাঢ়িবলৈ, আৰু খোজকাঢ়ি আহিলোঁ। অলমষ্ট এতিয়ালৈকে 3 কিলোমিটাৰ খোজকাঢ়িলোঁ। চাওক চাৰিওফালে মানুহ উঠাই নাই, খোজকাঢ়ি ঘৰলৈ আহি আছোঁ। আৰু এয়া ৱাইফ। আজি আমি কেইটা বজাত উঠিছিলোঁ? 3:30। আজি মানে বহুত সোনকালে উঠিছিলোঁ, 3:30 বজাতে উঠিছিলোঁ। আৰু 3:30 বজাত মানে বহুত আন্ধাৰ হৈ আছিলে, চ' সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া 5টা বজাই নাই চাগে ন? কেইটা বাজিলে? 4:47। আৰু তোমাৰ কেনেকুৱা লাগিলে আজি খোজকাঢ়ি? বহুত ভাল লাগিলে। 15 দিনমান বৰষুণ দি আছিলে, চ' সেইটো কাৰণে খোজকঢ়াই নহ'ল মানে। আজি কালিৰ পৰা বহুত ধুনীয়া বতৰ। আৰু আজিও বতৰ চাওক, আকাশখন মুকলি, কাষতে আছে নদী। আৰু গোটেই মেটেকাই আছে, মানে গোটেই মেটেকা, নদী পানী দেখাই নাচাওক। আমাৰ মিচিং মানুহৰ ঘৰবোৰ। আৰু ইফালে কাষতে নামঘৰ আছে। এয়া হৈছে আমাৰ নামঘৰ। মানুহবিলাক গৰু নাবান্ধে আচলতে, এই নামঘৰটো জেওৰা দিয়া নাই যে, সেইটো কাৰণে। চ' তাতে ৰাতি গৰুবিলাক শুৱে আৰু হাগি থৈ যায়। ৰাতিপুৱাৰ পৰা চাহ খাবলৈও টাইম পোৱা নাই, মানে সেইটো কাম কৰি আছিলোঁ আৰু কাপোৰ চাপোৰ ধুইছিলোঁ, মানে সেইটো কাৰণে চাহকাপ খাবলৈও টাইম পোৱা নাই। এতিয়া 9টা বাজিলেই আৰু এয়া চাহকাপ, লাল চাহকাপ খাইছোঁ। আৰু মানে ৰাতিপুৱা ভাগত যদি লাল চাহখন নাখাওঁ, কিবা থাকি যায় লাগে, সেইটো কাৰণে চাহটো খাই লৈছোঁ। বতৰ আজি খুবেই ভাল, আৰু আকাশখন নীলা হৈ আছে। আৰু এইফালে কাপোৰ কানি চাওক, কিমান দমকৈ কাপোৰ কানি ধুই থৈছোঁ, ৰাতিপুৱাৰ পৰা ধুয়ে আছোঁ। আৰু আমাৰ মিস্ত্ৰীসকলে এনেদৰে কাম কৰি আছে। যিহেতু মই হোম টুৰ কৰোঁতে আপোনালোকে দেখিছিলে আমাৰ বাৰাণ্ডাটো কেনেকৈ ভগা হৈ আছিলে, আৰু এতিয়া বৰ্তমান এয়া বনাই আছোঁ। আপোনালোকে লাগি আছে ন কামত? আমি লাগি আছোঁ। যোৱাকালি বতৰটো ইমান ধুনীয়া, কিন্তু আজি বতৰটো আকৌ বেয়া কৰিছে। মানে একো কাম চামো কৰিব পৰা নাই, মানে একদম অসুবিধা হৈ গৈছে। কি কৰিম? আৰু এইখিনি মানে পকা ইটা মানে এইটো চাওক, চিমেণ্টৰ ইটা। সেইটো মানে আগতে মই যিহেতু বনাইছিলোঁ, ঘৰত বনাই থৈছিলোঁ, সিফালে ৰাখি থৈছিলোঁ, তাৰ পৰা আনি গাঁঠি আছোঁ। আৰু মানে ইয়াত ইটা মানে মাটিৰ ইটা নহয়, এয়া চাওক পকা চিমেণ্টে। যোৱা বছৰ যে মানে ঢালাই কৰিছিলোঁ, আৰু এনেকৈ ইটা বনাই থৈছিলোঁ আৰু বিক্ৰীও কৰিছিলোঁ। এয়া চব নিজৰ বনোৱা ইটাই মানে গাঁঠিছোঁ। আৰু যিহেতু এতিয়া চিমেণ্ট অলপ বাকী আছে আনিবলৈ, ইয়াত চিমেণ্টটো অকণমানহে আছেগৈ। আৰু এতিয়া চিমেণ্ট আনিবলৈ যাম বুলি ওলাইছোঁ। বতৰটো অলপ বেয়া হোৱাৰ কাৰণে যোৱা নাই। বতৰটো মানে ৰখি থাকিলে একদম মোৰ কামেই নহ'ব। এতিয়া মানে চিমেণ্ট আনিবলৈ গৈ আছোঁ। ফাইনেলি এয়া চিমেণ্টটো আনি দিলোঁ। আৰু মিস্ত্ৰীবিলাক অহা নাই, কি হ'লে অহা নাই জানো, বৰষুণ দিছে আকৌ, সেইটো কাৰণে চাগে অহা নাই। ইফালে অৱশেষত মিস্ত্ৰী আহি পালেহি। কেলে দেৰি হ'লো আজি? বতৰ বেয়া বুলি দেৰি হৈছে আৰু। আকৌ এতিয়া লগৰটো নাই। লগৰটো বতৰ বেয়া বুলি মানে আহি পোৱা নাই, আহি পাবহি এতিয়া। ফোন কৰিছিলোঁ মই। কি যে হ'ব, মানে এজন আহিলে আকৌ এজন নাই অহা। ঠিক আছে, ক'ৰবালৈ গৈছে নেকি? আহি আছে, ভাত খাইছোঁ বুলি কৈছিলে। ঠিক আছে, আহি আপোনাৰ চিমেণ্ট আনি দিলোঁ হা। চিমেণ্ট আনি দিলোঁ, আৰু বাকীখিনি কাম ধুনীয়াকৈ কৰি দিব আৰু। কাম ষ্টাৰ্ট কৰিম বাৰু এতিয়া। ঠিক আছে হ'ব দিয়া। চাওঁতে 11টা বাজিয়ে গ'ল ৰাতিপুৱা, মানে এতিয়া ভাত খোৱা হোৱাই নাই। কিন্তু পাকঘৰলৈ। আৰু কি বনাইছা? ইফালে দালি আছে ন, ইফালে দালি, আৰু ইফালে ইয়াত এইফালে ডিম ভাজিব। আৰু মানে 11টা বাজি গ'ল, এতিয়ালৈকে খোৱা হোৱাই নাই। আজি সুদা আৰু আমাৰ খানা এতিয়া বৰ্তমান ৰেডি হৈ গ'ল। ইফালে ডিম ভাজি, আৰু ইফালে ইয়াত দালি আছে। দালি আৰু এইটো কি জানো, নলটেঙা। দালি আৰু নলটেঙা আছে। এইটো বঢ়িয়াছে, খাই লওঁ। আৰু সময় হ'ল এতিয়া 3 বাজিছে, আৰু এতিয়া যাম আমি বজাৰ কৰিবলৈ। যিহেতু আজি উৰুকা, অহাগৰু বিহু, মানে ৰঙালী বিহু পালেহি, আৰু বজাৰ কৰাই নাই বিহু কাৰণে আজি বজাৰ কৰিব ওলাই গৈছোঁ। আৰু মিস্ত্ৰীসকলো গুচি গ'লগৈ কাম চাম কৰি, আৰু এতিয়া যাওঁ বজাৰ কৰিবলৈ। আৰু চাই থাকিব আপোনালোকে। ঘৰৰ পৰা ওলাই আহিছিলোঁ, বৰষুণটো চাওকচোন বাৰু, কিমান বৰষুণ দি আছে। মানে উপায় নাই, আৰু বতৰটো নেৰা হৈ থাকিলে। আৰু মোৰ লগতে বজাৰ কৰিব আহিছে এয়া মানুহজনী। আৰু ইফালে বেটি আহিছে। স্কুলৰ পৰা আহি পোনে গাড়ীত উঠাই লৈ গুচি আহিছোঁ, মানে খুব ভাল পাইছে। আৰু এইফালে মাছখোৱা চাৰিআলিলৈ, এয়া মাছখোৱা চাৰিআলি আজি খুবেই ভিৰ হৈ আছে, গাড়ী মটৰ চাওকচোন বাৰু, ভিৰ হৈ আছে, এইটো চাইডো ভিৰ হৈ আছে। ফাইনেলি পাই গ'লোঁ মাছখোৱা চাৰিআলি, আৰু যাওঁ দোকানখনলৈ। দাদা ভালনে? ইফালে আমাৰ মালিক। কি খবৰ? ভালে আছোঁ। ৰঙালী বিহুৰ শুভেচ্ছা জনালো দেই। দাস ভাইটি, কি খবৰ? মানুহজনী মানে আগতীয়াকৈ সোমাই আছে দেই ইয়াতে।
বজাৰ কৰিলো আৰু বজাৰ কৰি এতিয়া বহি ললো গাড়ীত ভিডিঅ'টো সিমানতে সমাপ্ত কৰিছো বন্ধুসকল ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ছাবস্ক্ৰাইব কৰি থৈছে বেল আইকনটো প্ৰেছ কৰি দিব সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা পুনৰ আপোনালোকক জনালো নতুন এটা ভিডিঅ'ত লগ পাম তো বাই বাই